স্বাগতম আমাৰ চেনেললৈ। আজি 10টা জিকে কুৱেশ্যন আনিছোঁ। তাৰে প্ৰথম কুৱেশ্যনটো হৈছে ভাৰতৰ স্বাধীনতাৰ সময়ত অসমত মুঠ কিমানখন জিলা আছিল? এতিয়া অপশ্যন কোনটো হ'ব আপোনালোকে জনাওক। 5 ছেকেণ্ড সময় দিলোঁ। অপশ্যন ক নম্বৰটো হ'ব। 2 নম্বৰ কুৱেশ্যনটো ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম মুখ্য ন্যায়াধীশ কোন আছিল? 4টা অপশ্যন আছে, তাৰে কোনটো হ'ব আপোনালোকে কমেণ্ট যোগে জনাব। 5 ছেকেণ্ড সময় দিলোঁ। অপশ্যন গটো হ'ব। 3 নম্বৰ কুৱেশ্যনটো ভাৰতৰ বগা মৰুভূমি ক'ত অৱস্থিত? অপশ্যন 4টা আছে, তাৰে কোনটো হ'ব আপোনালোকে সেই কৰক। অপশ্যন খটো হ'ব। 4 নম্বৰ কুৱেশ্যন বাইবেল কোনে অসমীয়ালৈ অনুবাদ কৰিছিল? 4টা অপশ্যন আছে, আপোনালোকে চুজ কৰক কোনটো হ'ব। অপশ্যন খটো হ'ব আত্মাৰাম শৰ্মা। 5 নম্বৰ কুৱেশ্যন বৰ্তমান ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুঠ মুখ্য ন্যায়াধীশৰ সংখ্যা কিমান? অপশ্যন 4টা আছে, আপোনালোকে কোনটো জনাব। অপশ্যন গটো হ'ব। NRCৰ সম্পূৰ্ণ অৰ্থ কি? আপোনালোকে কমেণ্ট কৰি জনাব। নেশ্যনেল ৰেজিষ্টাৰ অফ চিটিজেন্স। 7 নম্বৰ কুৱেশ্যন ভূপেন হাজৰিকাই অসম ৰত্ন কেতিয়া পায়? 4টা অপশ্যন আছে, তাৰে কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাওক। অপশ্যন খটো হ'ব। 8 নম্বৰ কুৱেশ্যন অসমৰ ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ কোন? 3টা অপশ্যন আছে, 3টাৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাওক। অপশ্যন গটো হ'ব ৰঞ্জিত বৰপূজাৰী। 9 নম্বৰ কুৱেশ্যন মোৰ সোঁৱৰণি কাৰ আত্মজীৱনী? 4টা অপশ্যন আছে, 4টা অপশ্যনৰ ভিতৰত কোনটো হ'ব আপোনালোকে জনাওক। অপশ্যন খটো হ'ব পদ্মনাথ গোহাঞিবৰুৱা। 10 নম্বৰ কুৱেশ্যন অন্তিমটো শেষৰ কুৱেশ্যন অসহযোগ আন্দোলন কেতিয়া হৈছিল? তাৰে 4টা অপশ্যন আছে, কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব। অপশ্যন খটো হ'ব। ধন্যবাদ। আগলৈ এনেকুৱা ভিডিঅ' দি থাকিম, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব।